নমস্কাৰ মই মুন্মি গগৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ ফাগুনৰ পচুৱা বলিছে আৰু এই ফাগুনৰ পচুৱাই যেনেকৈ আমাৰ মনলৈ ৰং আনে বসন্ত আনে বিভিন্ন ধৰণৰ ভাল লগা অনুভূতিবোৰ আনে ঠিক তেনেকৈ ফাগুনে আমালৈ লৈ আহে বিভিন্ন ধৰণৰ বেমাৰ নহয় জানো আৰু বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ এই সময়ত আচলতে খুব বেছি পৰিমাণে বেমাৰ হোৱা দেখা যায় ডাঙৰৰো হয় মোৰো হৈ আছে সেইকাৰণে ভাবিলোঁ অকণমানি ইয়াৰ কাৰণে মই এটা ধুনীয়া ৰেচিপি বনাই আছোঁ ইহঁতি ভালো পায় খাবলৈ আৰু লগতে সহজো হয় আৰু কিন্তু ঔষধিও যথেষ্ট পৰিমাণে ঔষধি গতিকে আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ কাৰণ আজিকালি পথাৰবোৰত নৰাবোৰ যেতিয়া পচি গৈছে তাতে এই বস্তুটো খুব বেছি পৰিমাণে পোৱা যায় কিন্তু গুৱাহাটীত পাবলৈ অকণমান কঠিন তথাপিও আনিলোঁ আনি পেলাইনো কেনেকৈ বনাই মেলি খোৱালোঁ আপোনালোকক অকণমান দেখাওঁ যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি চাই যাব স্কিপ নকৰাকৈ যদিও বহুত বেছি পৰিমাণে মনোৰঞ্জন দিব পৰা নাই তথাপিও কিন্তু কিবা এটা সহায় হ'ব আপোনালোকৰ যাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে কিন্তু ডাঙৰেও খাব পাৰে পেট পূৰা চাফা হৈ যায় গতিকে পলম নকৰোঁ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ মই এয়া ধুই থৈছোঁ এয়া আপোনালোকক দেখাই দিম ওচৰৰ পৰা এয়া এইবিধ হৈছে সৰু মানিমুনি আৰু ইয়াৰ লগত মই দিম ঘৰতে পকা দুটা বিলাহী মানে মই ধুই থৈছোঁ দেই তাৰপিছতে আৰু দিম 1 পিচ শ'ল মাছ যিহেতু অকণমানিটোকে খাম আমি নাখাওঁ আমাৰ কাৰণে ফুলকবি আৰু আলু মাছ বনালোঁ গতিকে ইয়াৰ কাৰণে বনাম কেনেকৈনো বনাম আপোনালোকক অকণমান দেখাই যাওঁ এতিয়া ইয়াক বহাই লৈছোঁ মই এনেদৰে স্লেপত তাৰপিছতে কি খাবা মনো তিতি আৰু মই বস্তুখিনি লৈছোঁ এইখিনি এয়া হৈছে সৰু মানিমুনি ভাতত দি দিছিলোঁ 2টা আলু বইল কৰি ল'লোঁ আৰু ঘৰৰ বিলাহী পিঁয়াজ নহৰু লৈছোঁ মই 7 ফুটা আৰু 1 পিচ লৈছোঁ মাছ এইখিনি ধুনীয়াকৈ ইয়াতে দি দিছোঁ লগতে দি দিছোঁ এয়া নহৰুকেইটা আৰু এইখিনি মই ধুনীয়া এটা ফাইন পেষ্ট বনাই ল'ম আনফালে পাতি লৈছোঁ কেৰাহী ইয়াতে মাছটোকো ভাজি ল'ম মাছটো এতিয়া আধা ভজা হৈছে তাতে মই দি দিছোঁ পিঁয়াজখিনি মনো দিব নালাগে পুৰিব তোমাক তুমি চাইহে থাকা তাৰ দুখ তাৰমানে সি বনাবলৈ আহিছিলে এডোখৰতে মই তাক উঠাই লওঁ কাৰণ নহ'লে ক'ত কি সোমাই থাকে আৰু আজিকালি মানে বিচনা তলত সোমাবলৈ শিকিছে ঢেৰ বিচনা তলতে সোমাই থাকে এতিয়া পিঁয়াজখিনি ৰঙা পৰালৈ ভাজি ল'ম এতিয়া এইখিনি এনেদৰে ৰঙা পৰি আহিছে আৰু তাতে মই দি দিলোঁ নিমখ আৰু হালধি এতিয়া মই তাতে এড কৰি দিম বিলাহীখিনি এনেদৰে ঘৰৰ বিলাহী দেই ঘৰৰ 2-এটা বিলাহী লাগিছে খাব পৰাকৈ গতিকে আমাৰনো কি আমি যি হজম কৰিব পাৰোঁ কিন্তু সেইটো কি চাহপানী খাই সেইটো চাহপাতখিনি এনেকৈ ভাজি ল'ম বিলাহীখিনি ধুনীয়াকৈ গলিবলৈ দিম এই আলু কেইপিচ কাটি ল'লোঁ বইল কৰি থোৱা আছিলে বিলাহী মোৰ গলিছে এতিয়া মই দি দিছোঁ আলু কেইপিচ আৰু যিহেতু আলু কেইপিচ সিজি আছে গতিকে সিজালৈ ৰ'ব নালাগে আৰু লগতে মই দি দিছোঁ মানিমুনি আৰু নহৰুৰ ফাইন পেষ্ট এনেকৈ দিলে খাবলৈ দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও বৰ ধুনীয়া হয় আৰু ল'ৰা ছোৱালীবোৰেও কোনো ধৰণৰ মানে আফচোচ নকৰাকৈয়ে সিহঁতি খাই দিয়ে কিন্তু মাছ এপিচে দিছোঁ কাৰণ অকণমানিকৈ খাম অলপ দেৰি এনেদৰে সিজোৱাৰ পিছত মানিমুনিখিনিও সিজি গৈছে আৰু এতিয়া মই তাতে দি দিছোঁ পানী মানে মিক্সি জাৰটো গুলি পেলাই পানী দি দিছোঁ আৰু পানী বহুতখিনিয়ে দিছোঁ কাৰণ উতলি ইয়াৰ ৰসটো পূৰা মাছটোত সোমাই যাব তেতিয়াহে ভাল লাগিব আৰু এনেকৈ উতলাই থাকিম এতিয়া আৰু কিমান দুৰ্ভাগ্য এইডাল আজি ভাগি গ'ল এতিয়া কি কৰিম ভগা কেৰাহীটো বনাই দিছোঁ নতুনকৈ এনেকৈ সৰু কেৰাহী এখন ল'ব লাগিব ল'ৰাৰ কাৰণে এতিয়া পূৰা উতলিবলৈ দিম উতলি গ'লেই মোৰ শাক মানে ৰেডি হৈ যাব চব্জি মোৰ সিজি গ'ল এয়া মইনাকানক খুৱাই লওঁ তাৰ আমনি হৈছে আৰু আজিলৈ বাই বাই দুবাৰ বাই বাই দিলোঁ কিন্তু লগ পাম অন্য এটি নতুন ভিডিঅ'ত আজিলৈ আহোঁ এতিয়া আপোনালোকে দেখিলে মানিমুনি কেনেকৈ বনাব পাৰি আৰু এয়া আমনি কৰি থাকে তথাপিও তাক মই এডোখৰতে বহাই লওঁ
কাৰণ এনেদৰে বহাই নল'লে মানে সি অ'ত পৰি ত'ত পৰি মানে বহুত দুখ পায় সেইকাৰণে তাক ওচৰতে বহাই লওঁ তাক চাইও থকা হয় কিন্তু যথেষ্ট পৰিমাণে দূৰত্ব আছে সেইকাৰণে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে অকণমান সহায় কৰি দিব ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব লগৰবোৰকো অকণমান শ্বেয়াৰ কৰি দিবচোন তেতিয়া ছাবস্ক্ৰাইব কৰিব সকলোৱে ভাল লাগিব আজিলৈ আহোঁ বাই বাই